এই দলংখন আহাৰ লগে লগে মাজুলীৰ মাটি বাৰীৰ দাম বাঢ়িব। কেইদিনমান আগতে মোৰ ৱাইফেও কৈছে যে মাজুলীত 1 বিঘা মাটি ল'ব পাৰি নেকি। হাই ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈ চাব, মাজতে স্কিপ কৰি নাচাব। স্কিপ কৰি চালে সকলোবিলাক কথা আপুনি বুজি নাপাব। ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কিন্তু শেষলৈ চাব। নিৰ্বাচনৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এটা কথা প্ৰায়ে শুনা হৈছিল যে জাতি মাটি আৰু ভেটি। আজি বাৰু জাতি মাটি ভেটি এইকেইটা সুৰক্ষিত হৈ আছেনে? প্ৰথমে যদি ক'বলৈ যাওঁ, জাতি একেবাৰে সুৰক্ষিত নহয়, কিয়নো অসমত অসমীয়া ভাষা বৰ্তমান সংকটত। কালি পৰহি ডিব্ৰুগড় নাহৰকটীয়াৰ এখন দুৰ্গা পূজাত সাংস্কৃতিক অনুষ্ঠানত শিল্পীয়ে মঞ্চত অসমীয়া গীত পৰিৱেশন কৰাক লৈ এদণ্ড যুৱকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। সেইবাবে ক'ব বিচাৰোঁ যে জাতি একেবাৰে সুৰক্ষিত নহয়। দ্বিতীয়তে মাটি, হয় ঠিকেই শুনিছে, মাটি কিন্তু আপুনি সুৰক্ষিত হৈ আছে, কিয়নো হিমন্ত বিশ্ব শৰ্মাই মাটি একেবাৰে সুৰক্ষিত কৰি ৰাখিছে। এয়া মই কোৱা নাই, কেইজনমান সচেতন নাগৰিকে কৈছে, কেইজনমান অসমৰ সচেতন নাগৰিকে কৈছে, চাই লওক। অসমৰ ৰাইজ আচলতে বুৰ্বক হৈ থকা নাই, অসমৰ ৰাইজ আচলতে সজাগ হ'ল। অসমৰ ৰাইজে গম পাই যে আপোনাৰ পত্নীয়ে ভূমি কেলেংকাৰী কৰিছে। আপুনি যে সেইদিনাখন কৈছিলে যে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম, আচলতে এতিয়ালৈকে আপুনি কিয় ত্যাগ কৰা নাই? কি লাজত বহি আছে আপুনি সেই সিংহাসনত? আপোনাৰ সিংহাসনত বহি থকা সময় নহয় এইটো। আপুনি যি কেলেংকাৰীত ফচিছে, আপোনাৰ পত্নী আৰু আপুনি এতিয়া আচলতে ভূ মাফিয়া হৈছে। আপোনালোকে দুজন আচলতে পতি পত্নী আচলতে এতিয়া মাটিৰ দালাল বুলি ক'ব পাৰোঁ। আমি দালাল বুলি ক'ব কাৰণে আমি বাধ্য হৈছোঁ, কাৰণ আপুনিয়ে মাটিৰ দালাল। কাৰণ নিজৰ সম্পত্তিৰ তালিকা বঢ়াবলৈ বিঘাই বিঘাই মাটি কিনিছে, চিলিং এক্টৰ মাটি কিনিছে, কিন্তু আমি চৰকাৰী মাটিত থকাৰ কাৰণে আমাক উচ্ছেদ কৰিছে। এইটো কেনেকুৱা ধৰণৰ ন্যায় সংগত কথা? যদি আইন চবৰে কাৰণে সমান হ'ব লাগিব। আমাৰ যদি চৰকাৰী মাটিত থকাৰ অধিকাৰ নাই, তেতিয়াহ'লে আপোনাৰ পত্নীৰো মাটি কিনাৰ অধিকাৰ নাই। আৰু আপুনি এই কাৰ ধনেৰে মাটি কিনিছে এইটো কওক। আপুনি ৰাজ সাহায্য লৈ পেলাই আপোনাৰ পত্নীয়ে কি কৰিব বিচাৰিছে? যদি আপোনাৰ ইমানখিনি, আপুনি যি জাতি মাটি ভেটিৰ কথা কৈছিল, সেই জাতি মাটি ভেটি ক'ত গ'ল? আজি জাতি মাটি ভেটি কেৱল মামা মামী মাটি কিয় হ'ল? আপুনি এই প্ৰশ্নৰ উত্তৰ দিয়ক। আৰু আপোনাৰ লাজ লাগিব লাগে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ, য'ত আপুনি থলুৱা খিলঞ্জীয়া মানুহক নিজৰ ঘৰৰ পৰাই আপুনি বহিষ্কাৰ কৰিলে, আপুনি উচ্ছেদ কৰিলে। আচলতে অসমত আৰু এতিয়া মাটিৰ মাফিয়া ওলাইছে, এগৰাকী মাটিৰ মাফিয়া। আচলতে তেওঁ বেলেগ কোনো নহয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মা। তেখেতে ইতিমধ্যে আপোনালোক সকলোৱে নিশ্চয় গম পাইছে, সংবাদ মাধ্যমত সৰ্বত্ৰে প্ৰচাৰ হৈছে। বৰ্তমান সময়ত সমগ্ৰ অসমত আটাইতকৈ বেছি চৰ্চা হৈ থকা বিষয়টো হৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী। আপোনালোকে নিশ্চয় গম পাইছে যে কলিয়াবৰত আচলতে তেওঁ প্ৰায় 50 বিঘা মাটি, চিলিং এক্টৰ মাটি দেই, চিলিং এক্টৰ মাটি সাধাৰণতে তেনেকৈ 50 বিঘাতকৈ বেছি ক্ৰয় কৰিব নোৱাৰে। তেখেতে মাটি ক্ৰয় কৰিছে 50 বিঘা 2.19 লেচা কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে, তেখেতৰ যিহেতু স্বামী মুখ্যমন্ত্ৰী, তাৰ সুবাদতে আচলতে নীতি বহিৰ্ভূতভাৱে মুখ্যমন্ত্ৰীৰ পত্নীয়ে চিলিঙত যোৱা মাটি আইন বহিৰ্ভূতভাৱে তেওঁ আচলতে শ্ৰেণী পৰিৱৰ্তন কৰি আচলতে উদ্যোগিক ক্ষেত্ৰলৈ তেওঁ ৰূপান্তৰ কৰিছে। তাৰ পাছত আকৌ তেওঁ মাটি ক্ৰয় কৰিছে। এয়া ক্ৰয় কৰিছিলে 4 ফেব্ৰুৱাৰী 2022। প্ৰথম যেতিয়া ক্ৰয় কৰিছিলে কলিয়াবৰ দাৰিগজি গাঁওখনৰ নাম, তাতে ভূমিৰ পৰিমাণ আছিলে 50 বিঘা 2.19 লেচা। 4 ফেব্ৰুৱাৰী 2022 তাৰিখত ক্ৰয় কৰা হৈছিলে। আৰু ইয়াৰ পট্টা নংবিলাক আছে, আপোনালোকে যদি চাই, পট্টা নম্বৰ 423, 428, 178, 285 তেনেকৈ পট্টা ডাক নম্বৰো আছে। গতিকে তাৰ পাছত আকৌ তেওঁ ক্ৰয় কৰিলে। তাৰ পৰৱৰ্তী সময়ত 1 জুলাই 2023 ভূমি পুনৰ ক্ৰয় কৰিলে। কিমান ক্ৰয় কৰিলে চাওক, তেখেতে পুনৰ ভূমি ক্ৰয় কৰিলে প্ৰায় 56 বিঘা 7 লেচা ভূমি। গতিকে এই যে মাটি ক্ৰয় কৰি আছে, যে তেওঁ এই দুটা বছৰত 2022 বৰ্ষত আৰু 2023 বৰ্ষত যি আচলতে ভূমি ক্ৰয় কৰিছে, সেই গোটেই ঘটনাটো হৈছে হিমন্ত বিশ্ব শৰ্মা আচলতে যেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে। তাৰ পূৰ্বে আপোনালোক সকলোৱে নিশ্চয় জানে, তেখেতৰ নিজৰ সমষ্টি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিন গাঁৱত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল নামৰ এখন ৱৰ্ল্ড ক্লাছ স্কুল প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰায় 29 বিঘা মাটি তেওঁ দখল কৰিছে। গতিকে এই মুহূৰ্তত আচলতে অসমৰ নতুন ভূ মাফিয়া হৈছে ৰিনিকি ভূঞা শৰ্মা। আগতে আমি ভূ মাফিয়াৰ নাম ক'লে গুৱাহাটীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ লুহিয়া, পিঠানী, কৈলাশ লুহিয়া আৰু পিঠানীক ভূমিৰ মাফিয়া বুলি কোৱা হয়। আপোনালোক সকলোৱে জানে, তেওঁ গুৱাহাটীৰ এই ক্ষেত্ৰত তেওঁ চিমেণ্টৰ ইণ্ডাষ্ট্ৰী বনাবৰ কাৰণে প্ৰায় 100 বিঘা মাটি দখল কৰিছিলে।
খেতিয়কৰ মাটি দখল কৰিছিলে সেইবিলাক আমি আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি পুনৰ খেতিয়কৰ হাতলৈ সেই ভূমি ঘূৰাই আনিছিলোঁ এতিয়া নতুনকৈ সৃষ্টি হৈছে ৰিনিকি ভূঞা শৰ্মা নামৰ এই মহিলাগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী তেখেতে এতিয়া ভূমাফিয়াগিৰি চলাইছে অসমৰ ক্ষেত্ৰত আৰু যিটো সময়ত আপোনালোক সকলোৱে লক্ষ্য কৰিছে যে অসমৰ ক্ষেত্ৰত চাওক লাখে লাখে ভূমিহীন পৰিয়াল আছে প্ৰতিটো মুহূৰ্তত আচলতে তেওঁলোকে খিলঞ্জীয়াৰ কথা যে কয় ভূমিহীন পৰিয়ালক মাটি অধিকাৰ দিয়াৰ কথা কয় মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পৰৱৰ্তী সময়ত দেখিলোঁ যে তেওঁলোকে কেৱল কৰ্পৰেটৰ স্বাৰ্থত যিবিলাক আছে পুঁজিপতিবিলাকক তেওঁলোকে মাটিৰ অধিকাৰ দিয়াৰ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে শেহতীয়াকৈ আপোনালোক সকলোৱে নিশ্চয় মন কৰিছে যে বাবা ৰামদেৱ আৰু আদানীক প্ৰায় 2 লাখ হেক্টৰ ভূমি পাম খেতি কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে মাটি দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰ এই একেটা সময়তে আপোনালোকে দেখিছে যে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ এতিয়াও মানে হাজাৰ হাজাৰ পৰিয়ালে আচলতে এটুকুৰা মাটিৰ কাৰণে গুৱাহাটীৰ ক্ষেত্ৰত 1 কঠা 5 লেচা ভূমিৰ কাৰণে মানুহ ৰাজপথত আজিৰ তাৰিখত আন্দোলন কৰি আছে আপোনালোকে দেখিছে যে এই শেহতীয়াকৈ যি শিলখাখত উচ্ছেদ হৈছে প্ৰায় 1000 পৰিয়াল আজি ভূমিহীন তেওঁলোকে আজিও ত্ৰিপালৰ তলত বসবাস কৰি আছে এই থলুৱা ভূমিহীন পৰিয়ালবিলাকে 1 কঠা 5 লেচা ভূমিৰ অধিকাৰ নাপায় তাৰ বিপৰীতে আজি 100 বিঘা 200 বিঘা তেনেকৈ আচলতে মুখ্যমন্ত্ৰী পৰিবাৰ হোৱাৰ সুবাদত ৰিনিকি ভূঞা শৰ্মাই লাভ কৰিছে আৰু কিমান যে ক'ত কি ভূমি সম্পত্তি বা বিভিন্ন ধৰণৰ সম্পত্তি আছে সেইবিলাক তদন্ত কৰিলেহে ওলাব আচলতে আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে যদিহে ৰিনিকি ভূঞা শৰ্মাই যে চৰকাৰৰ পৰা ৰাজসাহায্য লৈছে 10 কোটি টকাৰ যে ৰাজসাহায্য লোৱাৰ কথা ইতিমধ্যে ওলাইছে সেই কথাটো যদি সঁচা হয় তেতিয়াহ'লে তেওঁ ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছিলে আৰু তাৰ ইয়াৰ ওপৰত তেওঁ কৈছিলে যে তেওঁ মুখ্যমন্ত্ৰী আসন এৰিব গতিকে এইখন চাওক ভাৰত চৰকাৰৰ লোকসভাত যি প্ৰশ্ন উত্থাপন কৰা হৈছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ ইয়াতে ওলাইছে 10 কোটি টকা যি তেওঁলোকে ৰাজসাহায্য লাভ কৰিছে ইয়াত এইখন তথ্য এইটো আচলতে লোকসভাৰ তথ্য লোকসভাত এটা কুৱেশ্যন এৰাইজ কৰা হৈছিলে পল্লৱলোচন দাসৰ তৰফৰ পৰা আৰু তাতে লোকসভাত আচলতে পীযুষ গোয়েলে তথ্য সহকাৰে তেওঁ দাখিল কৰিছে এই তথ্যটো হোৱাৰ পাছত আৰু আজিৰ তাৰিখত কি যুক্তিত মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো আচলতে ৰহস্যৰ অৱকাশ আছে তেওঁ আচলতে বিভিন্ন কথা কৈ থাকে দেই কাৰ্যক্ষেত্ৰত তেওঁ কামটো নকৰেগৈ আগতেও তেওঁ ইলেকশ্যনৰ সময়ত নিৰ্বাচন আৰু নেখেলো বুলি ঘোষণা এটাও কৰি দিছিলে মাজতে তাৰ পাছত আকৌ ইলেকশ্যন খেলি এতিয়াতো মুখ্যমন্ত্ৰী আসনত বহিলে আৰু আজিৰ তাৰিখত আৰু যেতিয়া তথ্যপাতি ওলাই পৰিলে এতিয়া আপোনালোকে দেখিছে গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে লোকসভাৰ যিবিলাক ষ্টেটমেণ্ট আছিলে তাত দিয়া তথ্য সেইবিলাকো ৰাজহুৱা কৰিছে টুইটত দেখুৱাইছে গতিকে ইয়াৰ পাছত আৰু গোটেই প্ৰমাণ যেতিয়া ওলাই গ'ল ৰাইজৰ সন্মুখত প্ৰমাণ অহাৰ পাছত আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা আচলতে মুখ্যমন্ত্ৰী আসনৰ পৰা তেওঁ এৰিব লাগে মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ কোনো নৈতিক অধিকাৰ নাই দলংখন অহাৰ লগে লগে মাজুলীৰ মাটি বাৰীৰ দাম বাঢ়িব কেইদিনমান আগতে মোৰ ৱাইফেও কৈছে যে মাজুলীত 1 বিঘা মাটি ল'ব পাৰি নেকি মুখ্যমন্ত্ৰীয়ে কৈছে যে নৱেম্বৰলৈকে মাজুলীক এই বিলৰ পৰা আওতাত ৰখা হ'ল তেলে কি হয় আওতাত ৰখা হ'ল ইতিমধ্যে তেখেতৰ পৰিয়ালে এই 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 1 বিঘা 16 লেচা মাটি মুঠ 18 বিঘা 4 কঠা 16 লেচা মাটি মাজুলীত ক্ৰয় কৰিলে তেখেতসকলৰ নামত নামজাৰি হৈ গ'ল তেন্তে ইমান সহজে মাজুলীক কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আওতাত ৰাখিছে আমাৰ হাতলৈ অহা খবৰ মতে বিভিন্নজন আমাক খবৰ দিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত মাজুলীত ইতিমধ্যে আৰু বহু বিঘা ভূমি ক্ৰয় কৰি থোৱা হৈছে আৰু এই ভূমিৰ এতিয়ালৈকে নামজাৰি হোৱা নাই হয়তো তেখেতে ভাবিছিল যে এই আইন অনাৰ আগতে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হৈ যাব হয়তো তেখেতে পিছত গম পালে যে তেখেতৰ পৰিয়ালৰ নামত নামজাৰি হোৱা নাই আৰু সেই কাৰণে সাময়িকভাৱে মাজুলীক এই আইনৰ আওতাৰ পৰা হয়তো বাহিৰত ৰাখি থোৱা